মন বেয়া কাৰণ হয় কেতিয়াবা কাৰণত হয় আৰু কেতিয়াবা অকাৰণতেই হয় কেতিয়াবা আমি নিজেই বুজি নাপাওঁ যে আমাৰ মনটো কিয় বেয়া হৈ আছে আমাৰ শৰীৰৰ যেনেকুৱা হেলথ আছে ঠিক তেনেকৈ আমাৰ এটা মেণ্টেল হেলথ আছে অৰ্থাৎ মানসিক অৱস্থা আসলতে এই পৃথিৱীত সকলোৰে জীৱন সমান নহয় কোনোবাই জন্মগতভাৱে ধনী আৰু কোনোবাই ধনী হোৱাৰ কাৰণে ষ্ট্ৰাগল কৰি আছে গতিকে প্ৰত্যেকজন মানুহৰ মানসিক অৱস্থাও একে নহয় সেইবুলি এনে নহয় যে এজন দুখীয়া মানুহ বা এজন ষ্ট্ৰাগলাৰ গোটেই জীৱন দুখত দিন কটাব অন্যফালে এজন ধনী মানুহ গোটেই জীৱন হেপি থাকিব আসলতে এই হেপি থকাটো সম্পূৰ্ণ আপেক্ষিক আৰু আমি কিমানখিনি হেপি আছোঁ সেইটো নিৰ্ভৰ কৰে আমি আমাৰ জীৱনটোক কেনেকৈ আৰু কিমানখিনি অনুভৱ কৰিব পাৰিছোঁ এনেকুৱা বহু মানুহ মই চাইছোঁ যিসকলৰ কোটি কোটি টকা আছে কিন্তু সিহঁতৰ জীৱনত শান্তি নাই লগতে এনেকুৱা দৰিদ্ৰ মানুহো চাইছোঁ যিসকলৰ ওচৰত টকা নাই কিন্তু সিহঁত হেপি আছে অৰ্থাৎ টকা থাকিলেই যে সুখত থাকিব পাৰি ইয়াৰ কোনো গ্যাৰাণ্টি নাই আৰু তোমাৰ মেণ্টেল হেলথ কিন্তু তোমাৰ ফিজিকেল হেলথৰ লগত কানেক্টেড যদি তোমাৰ শৰীৰটো ভালে নাথাকে তেন্তে তোমাৰ মন ভালে নাথাকিব মন ভালে নাথাকিলে একোৱেই ভালে নাথাকে গতিকে সকলোৰে আগত জৰুৰী নিজৰ স্বাস্থ্যটোক ভালে ৰখা কাৰণ মনত ৰাখিবা স্বাস্থ্যই সম্পদ ধৰা হ'ল তোমাৰ হাতত প্ৰচুৰ টকা আছে তাৰ লগত তুমি ডাঙৰ এটা ৰোগত আক্ৰান্ত তেন্তে তুমি কোৱা তুমি কি সুখত থাকিবা আৰু ইফালে তুমি দুবেলা খাই ভালকৈ চলাফুৰা কৰিবলগীয়া কিছু টকা হাতত থাকে আৰু শৰীৰটো সুস্বাস্থ্য কোনো বেমাৰ আজাৰ নাই এতিয়া নিজেই বুজি পাই আছ যে দুটাৰ মাজত কোনটো লাইফ ভাল গতিকে সকলোৰে আগত ইম্পৰ্টেণ্ট হ'ল নিজক যত্ন লোৱা নিজৰ শৰীৰটোক ঠিক ৰখা নিজক ষ্ট্ৰং ৰখা ইয়াৰ উপৰিও এনে কিছুমান পৰিস্থিতি আমাৰ জীৱনত আহে যাৰ কাৰণে আমালোকৰ মানসিক অৱস্থা ঢাল খায় যেনে ধৰা প্ৰিয় মানুহৰ মৃত্যু কাষৰ মানুহ যদি বিপদত থাকে বিভিন্ন পৰীক্ষাত বেয়া ৰিজাল্ট কৰা যদি কোনোবাই বিশ্বাসঘাতকতা কৰে বা ভালপোৱা মানুহজনে যদি এৰি গুচি যায় তেতিয়াও আমাৰ মন বেয়া হয় আচ্ছা এই মন ভাল কৰাৰ কাৰণ বা মেণ্টেল হেলথ ঠিক ৰখাৰ কাৰণে মোৰ ওচৰত কিছুমান টিপছ আছে যেনেকুৱা হঠাৎ খং নকৰা ধৈৰ্য শক্তি বৃদ্ধি কৰা কোনো ডিচিশ্যন লোৱাৰ আগত ভালদৰে ভাবি চোৱা নিজক সময় দিয়া নিজেই নিজৰ বন্ধু হোৱা ইত্যাদি আৰু যেতিয়া তোমাৰ মন বেয়া হ'ব তেতিয়া তুমি তোমাৰ পছন্দৰ কাম কৰিবলৈ চেষ্টা কৰা গান শুনা ফুৰিব যোৱা পছন্দনীয় খাদ্য খোৱা চিনেমা চোৱা কিতাপ পঢ়া বন্ধুসকলৰ লগত আড্ডা মাৰা ভালপোৱা মানুহৰ লগত সময় কটোৱা যিটো ভাল লাগে সেইটো কৰা চাবা লাহে লাহে মন ভাল হৈ যাব আচলতে কি জানা পৰিস্থিতি সকলো সময়ত একে নাযায় আৰু এই মেণ্টেল হেলথ মন বেয়া এইবিলাকৰ পৰা ওলাই আহিবলৈ তোমাক নিজকেই আগুৱাই আহিব লাগিব গতিকে বন্ধুসকল ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল ভাল লাগিলে লাইক কৰক কমেণ্টছ কৰক আপোনাৰ মতামত লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ